নমস্কাৰ সকলোকে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এনাইঘৰ ওলাইছোঁ। এনাইঘৰত আজি ভোগালী বিহুৰ খানা খাবলৈ মাতিছে, তো আমি ওলাইছোঁ। আপোনালোক দেখা যাম বলক তেনে ভিডিঅ'টো আগবাঢ়ো। চিকেন আৰু আলু কবি ভাজি। ইয়াত বনিছে তোমাৰ গাহৰি, আলু আৰু লাই পাত। ইয়াত কি বনি আছে? ইয়াত সালাড, গাজৰ, গ্ৰীণ মটৰ, বিলাহী আৰু পিঁয়াজ। এয়া হৈছে বিহুৰ দিনৰ ৰাতিপুৱা খোৱা চাহৰ লগত খোৱা পিঠা আৰু জলপান। হেল্ল', কালি আমি এনাইঘৰৰ পৰা ঘূৰি আহিলোঁ। 7:30-8 মানত পালোহি। আহি পাই ভিডিঅ' কৰিব নহ'ল, পিঠা বনাব আছে, পিঠা বনালোঁ। তাৰপিছত দেৰি হ'ল অলপ। বাকী আজি আছে পিছনাই ভিডিঅ'। এতিয়া আমি চাহ তাহ খাই আজৰি হ'লোঁ। বৰকচোন আজিৰ দিনটো ভিডিঅ'টো আগবাঢ়োঁ। এয়া হৈছে পেহীপুখুৰীবাসী ৰাইজৰ সহযোগত উদযাপন কৰা ভোগালীৰ ধেমালি কিছু মুহূৰ্ত। কণ কণ শিশুসকলে কৰা কবিতা আবৃত্তি আৰু গানৰ কিছু মুহূৰ্ত। ঘৰত গৈ পেলাই উঠিব না বহিব না একেয়া তেতিয়া ইমান হৈছে আকৌ। নমস্কাৰ, সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া হৈছে মোৰ ভণ্টি, তাই তাত গান এটা গাইছিল, তাৰে অলপ ভিডিঅ' মই ইয়াত লগাই দিছোঁ।
কাষৰে তই মোক চাঙৰে লংলেঙৰ কাষৰে তই মোক চাঙৰে পাহাৰীয়া লফুৱা তোৰ মন তোৰ টানাকৈ চকুৱে মোলৈ চাই হাঁহিলি কাহিলি মোৰ কলিজাখন তোক দেখি কিনা মৰম লাগিলে তোক দেখি কিনা ভাল পাই পেলাইছে তই নাগা পাহাৰ লাগাছ মই ডেকা ভৈৰাম লাগাছো তুই দিয়ে জাননে মোলে মৰম বুজে মন দিলিয়ে যদিহে আমি বৈৰাং পলাই চৰাই দে চিনাকি চৰাইদেউ চিনাকি ঠাই এখনত চৰাইদেউ চিনাকি নাম চাউলুং চুকাফাৰ আমি বংশৰে ধৰ ৰাখিম তোৰে গতিকে মৰমৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।